Hi guys, welcome back to my channel. It's Bandana's Lifestyle. So guys, আজি লক্ষী পূজা সকলোৱে জানে। তো লক্ষী পূজা সকলোৰে ভালে কাটক এইটোৱে কামনা কৰো। হ্যাঁ সক মায়ে কাম কৰি আছে। আৰু এইফালে সক মই সৰু সৰু পুতলা বনাই থৈছো। এইখিনি কি কৰো আপোনালোকে চাই থাকিব ব্লগটো কন্টিনিউ। গাইজ গাটো একদম ভাল নাছিলে ভবাই নাছিলো লক্ষী পূজা কৰিব পাৰিম বুলি তো মা লক্ষীৰ জয়ত গাটো ভাল লাগিছে এতিয়া গাইজক এতিয়া লাৰু পায়স পুৰি চুজি বনাবলৈ বহি গ'লো আপোনালোকে চাই থাকক তো গাইজ ফাইনালি সকলো ভোগখিনি বনোৱা হৈ গ'ল লাৰু পায়স চুজি পুৰি তো সকলোখিনি বনোৱা কমপ্লিট তো গাইজ আপোনালোকক দেখুৱাইছিলোঁ পুতলা দুটা বনাইছিলোঁ তো এটা পুতলা খুৰীহঁতৰ কাৰণে এটা আমাৰ তো এইটো পুতলা আমাৰ বনাব লাগে মা লক্ষী কেনেকৈ বনাব লাগে মা লক্ষীক বনাই বাহিৰৰ পৰা ধুনীয়াকৈ পূজা কৰি ভিতৰলৈ এনেকৈ লৈ আহিব লাগে সজাই চাওক সেয়া কিমান কিউট লাগিছে পুতলাটো তো মা লক্ষী হয় আমাৰ গাইজ কালপনা বনাই আছোঁ তো কেনেকুৱা হৈছে আপোনালোকে জনাব পুৰা এতিয়ালৈকে হোৱা নাই আধা দিহে হৈছে তো আপোনালোকে ব্লগটো চাই থাকিব কন্টিনিউ এতিয়া আমাৰ নবৌৱে আলপনা কৰি আছে ইয়া আমাৰ নবৌৱে আলপনা কৰি আছে একদম ধুন ধুন এজনী আমাৰ নবৌ চিনি পাইছেনে বাৰু গাইজ একদম মজা সব আয়োজন হ'ল আৰু পূজা হ'বই আৰু এতিয়া আপোনালোকে গুচিয়া হওক গাইজ গুচি আহক কোনে ওচৰত আছে কোনে কোনে ব্লগ চাইছে নিশ্চয় আহিব আশা কৰিছোঁ আজি নাহিলেও কালি আহিব আৰু কালি ৰাতিপুৱা আহি যাব অঁ ৰাতিপুৱা একদম আমাৰ এইফালে বৰ্মা অঁ বৰ্মা একদম ফল বনাই আছে চাইছে আপোনালোকে ধুন ধুনকৈ পূজা মানে আৰু এনজয় আৰু সঁচাকৈ ভাল লাগিছে দেই সঁচাকে নেকি অঁ সঁচাকৈ একদম থ্যাংক ইউ সো মাচ আৰু বনাবলৈ আছে তো চাইডে অঁ আৰু আছেই বোলে তো গাইজ মোৰ পূজাৰ সকলোখিনি ৰেডি হৈ গ'ল এতিয়া জাষ্ট পূজাত বহিলোঁ তো আপোনালোকে চাইছে ছবিতে ভিডিঅ' বনাই দিছে মোৰ নন্দেক হয় সি একচুৱেলি মোৰ ভাল ফ্ৰেণ্ডো হয় তো আপোনালোকে ভিডিঅ' চাই কেনেকুৱা পাইছে প্লিজ জনাব যদি আপোনালোকৰ ব্লগটো অলপো ভাল লাগি থাকে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো দয়া কৰি শ্ৰী শ্ৰী লক্ষ্মীদেৱীৰ ব্ৰতকথা গ্ৰন্থ সূচনা নারায়ণ নমস্কৃত নরেন্দ্র নাকুলা পূর্ণিমা আকাশ মেঘমন্দ বহেতায় মলয় বাতাস লক্ষ্মী সাথে নারায়ণ রত্ন পূজা করতে আছে নানা কথা আনন্দিত মনে সহসা নারদ আসে তিনি হরি গুণগান ধরে নতশিরা উভয়ের করিয়া প্রণতি সবিশেষ কহিলেন নারায়ণ প্রতি বল দেবী এ তোমার কেমন বিচার হইয়া ফিরে সকলে তো তার দিবারাত্রি লহন স্থিতি অহরহ সত্যবাদী ভুগিছে দুর্গতি সদাই কুকর্মরত দরাবাসীগণ অসহ্য যাতনা পায় দুর্ভিক্ষ ভীষণ অন্নভিন্নে শীর্ণকায় মৃত পায় দে দরিদ্র কবলে পরে মরিতেছে কে স্নেহাদিক পুত্র কন্যা পরিবার
তো গাইজ ফাইনেলি পূজা শেষ হ'ল তো এতিয়া প্ৰসাদ দিয়া হ'ব এইফালে চাওক চবিতে খুৰীহঁতৰ ঘৰত প্ৰসাদ দি আছে খুৰীক অলপ হেল্প কৰি আছে তো খুৰী অকলে সেইকাৰণে ইয়া আমাৰ প্ৰসাদ দি আছে আৰু ঘৰৰ পূজা শেষ কৰি প্ৰসাদ চসাদ খাই মন্দিৰলৈ আহিছোঁ য'ত আমাৰ দুৰ্গা পূজা হৈছিলে দুৰ্গা মন্দিৰত এয়া চাওক লক্ষী পূজা হৈ আছে তো ইয়াত আহিছোঁ চাবলৈ তো ইয়াৰ পৰা প্ৰসাদ খাই সোনকালে গুচি যাম আকৌ ঘৰত মানুহ আহিব প্ৰসাদ খাবলৈ প্ৰসাদ দিব লাগিব মা আছে ঘৰত মায়ে দি আছে এতিয়া তো গাইজ আপোনালোকৰ ব্লগটো চাই কেনেকুৱা লাগিছে প্লিজ জনাব আজিৰ ব্লগটো ইয়াতে এৰিছোঁ ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো আকৌ লগ পাম নেক্সট এটা ব্লগত তো আজিৰ কাৰণে বাই বাই